ছাত্ৰ-ছাত্ৰীসকল আগৰ ক্লাছত আমি কাটৰ সহায়ত এটা সূক্ষ্মকোণৰ ত্ৰিকোণমিতিক অনুপাতসমূহ উলিয়াইছিলোঁ এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত মই আন এটা উদাহৰণ লৈছোঁ ABC সমকোণী ত্ৰিভুজ লৈছোঁ যাৰ ACৰ মান 5 AB 8 লৈছোঁ আকৌ C কোণটো এক সমকোণ ধৰিছোঁ আৰু এই কোণৰ মাপ থিটা বুলি ধৰি লৈছোঁ এই কোণটো চাপোজ জুখিলোঁ জোখতে আমি থিটা পালোঁ থিটাটো একচুৱেলি এটা গ্ৰীক এলফাবেট আমি লিখি লৈছোঁ মই ABC সমকোণী ত্ৰিভুজৰ C সমান 90 ডিগ্ৰী অৰ্থাৎ এক সমকোণ C2 ইয়াৰ বিপৰীত বাহু AB হ'ল অতিভুজ আৰু AB ইকুৱেল 8 আৰু AC 5 এতিয়া আমি পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি BC উলিয়াই ল'ম যদি আমি সমকোণী ত্ৰিভুজৰ তিনিটা বাহুৰ মাপ জানো তেতিয়াহ'লে আমি সূক্ষ্মকোণ সাপেক্ষে যিকোনো ত্ৰিকোণমিতিক অনুপাত উলিয়াই ল'ব পাৰোঁ গতিকে পাইথাগোৰাছৰ উপপাদ্য অনুসৰি পাওঁ আমি AC স্কুৱেৰ প্লাছ BC স্কুৱেৰ সমান AB স্কুৱেৰ অৰ্থাৎ অতিভুজৰ বৰ্গটো বাকী বাহু দুটাৰ বৰ্গৰ যোগফলৰ সমান গতিকে 5 স্কুৱেৰ প্লাছ BC স্কুৱেৰ ইকুৱেল AB মিনছ 8 স্কুৱেৰ এইখিনি সৰল কৰিলে পাম আমি 25 প্লাছ BC স্কুৱেৰ প্লাছ 64 8 স্কুৱেৰ মানে হ'ল 64 গতিকে BC স্কুৱেৰ হ'ব 64 মাইনাছ 25 139 14 minus 5 9 আৰু 5 minus 3 2 5 minus 2 3 গতিকে 39 গতিকে BC হ'ব স্কুৱেৰ ৰুট অফ 39 ধনাত্মক বৰ্গমূল লৈছোঁ কাৰণ যিহেতু এইবিলাক বাহুৰ যোগ হয় গতিকে ৰুট অভাৰ 39 হ'ব BC এতিয়া আমি ত্ৰিকোণমিতিক অনুপাতসমূহ উলিয়াৰ কাৰণে আমি কাহ টৰ সহায় ল'ম কাহ টৱা গতিকে সাইন অফ এংগুলে অৰ্থাৎ সাইন থিটা অপজিট অৰ্থাৎ BC হৰণ H অৰ্থাৎ হাইপটেনুজ AB গতিকে ৰুট 39/8 cos থিটা কাহ এডজাসেন্ট অৰ্থাৎ AC বাই H হাইপটেনুজ অৰ্থাৎ AB AC/AB অৰ্থাৎ 5/8 tan থিটা টৱা অপজিট অৰ্থাৎ BC টৱা BC/adjacent AC BC/AC ৰুট 39/5 গতিকে এনেকৈ আমি দুটা বাহু দিয়া থাকিলে 3 নম্বৰ বাহুটো উলিয়াই ল'ব পাৰোঁ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি আকৌ আমি সূক্ষ্মকোণ সাপেক্ষে যিকোনো ত্ৰিকোণমিতিক অনুপাতবোৰ উলিয়াই ল'ব পাৰোঁ ইয়াত সূক্ষ্মকোণ A আৰু B আছিলে মই আন এটা উদাহৰণ লৈছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলে অতি ভালদৰে বুজি পায় তাৰ কাৰণে মই PQ আৰু সমকোণী ত্ৰিভুজ লৈছোঁ য'ত Q2 এক সমকোণ লৈছোঁ আৰু PQৰ মাপ লৈছোঁ মই 5 একক আৰু Qৰ মান লৈছোঁ 7 একক অৰ্থাৎ 5 আৰু 7 লৈছোঁ PQ গতিকে পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি আমি PR মান উলিয়াই ল'ব পাৰোঁ গতিকে PR স্কুৱেৰ ইকুৱেল PQ স্কুৱেৰ প্লাছ QR স্কুৱেৰ গতিকে PQ মিনছ 5 স্কুৱেৰ প্লাছ 7 স্কুৱেৰ 74 হ'ব এড কৰিলে যোগ কৰিলে 74 পাম আমি PR স্কুৱেৰ সমান 74 গতিকে PR হ'ব PR স্কুৱেৰ সমান 74 গতিকে PR হ'ব ৰুট অভাৰ 74 ধনাত্মক বৰ্গমূল হয় সেইকাৰণে প্লাছ মাইনাছ চিনটো আগত দিয়া নাই গতিকে PR পাই গ'লো এতিয়া আমি P কোণ সাপেক্ষে ত্ৰিকোণমিতিক অনুপাতবিলাক উলিয়াই ল'ব পাৰোঁ সহজতে গতিকে মই অকল লৈছোঁ মই বাৰ লিখিছোঁ এইটো কাট যাতে ছাত্ৰ ছাত্ৰীসকলে অতি সহজতে বুজি পায় কাট আৰু যাতে সহজতে মনত থাকে গতিকে সাইন P গতিকে অপজিট অৰ্থাৎ RQ অৰ্থাৎ 7
বাই হাইপোটেনুজ এইচ অর্থাৎ পি আর অর্থাৎ √74 সাইন পি কস পি কা অ্যাডজাসেন্ট অর্থাৎ 5 পি অ্যাডজাসেন্ট বাই হাইপোটেনুজ অর্থাৎ √74 তোয়া 10 10 পৰা আমি তোৱাৰ সহায়ত 10 ওলাম 10 পি অপোজিট অৰ্থাৎ 7 আর কি মান হয় বাই 5 এতিয়া মই অনুশীলনীৰ 8.1 অনুশীলনীৰ প্ৰথমটো প্ৰশ্ন মই বৰ্ডত লিখি লৈছো প্ৰথমটো প্ৰশ্ন মই সমাধান কৰিম ইয়াত দিয়া আছে ত্ৰিভুজ এবিসিৰ বিকোণ সমকোণ আৰু এবি 24 সেন্টিমিটাৰ বিসি 7 সেন্টিমিটাৰ হলে তলত দিয়া বিলাক উলিওৱা প্ৰথমটো দিয়া আছে সাইনে কসে দ্বিতীয়টো দিয়া আছে সাইন সি কস সি গতিকে এ আৰু সি কোণ সাপেক্ষে সূক্ষ্মকোণ সাপেক্ষে আমি ত্ৰিগোনোমেট্ৰিক অনুপাতবোৰ উলিয়াব লাগে গতিকে এ কোণ আৰু সি কোণ সাপেক্ষে গতিকে বি টো 90 ডিগ্ৰী মই এটা অনুমানিক চিত্ৰ আঁকি লৈছো ইয়াত দিয়া আছে এ বি 24 সেন্টিমিটাৰ বিসি 7 সেন্টিমিটাৰ গতিকে আমি পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি সহজতে এচিটো উলিয়াই ল'ব পাৰিম কাৰণ সাইন আৰু কসত আমাৰ সহকা হাইপোটেনুজ অৰ্থাৎ অতিবস্তু লাগে মই সম্পূৰ্ণভাৱে লিখি লৈছো সমাধান প্ৰণালী সমাধানত আমি লিখিম চিত্ৰত এবিসি সমকোণী ত্ৰিভুজৰ বিকোণ সমান 90 ডিগ্ৰী আমি দিয়া আছে আমাক দিয়া আছে দিয়া তথ্যখিনি লিখি ল'ম দিয়া আছে এবি সমান 24 সেন্টিমিটাৰ আৰু বিসি সমান 7 সেন্টিমিটাৰ গতিকে পাইথাগোৰাছৰ উপপাদ্য আমি প্ৰয়োগ কৰিম এতিয়া পাইথাগোৰাছৰ উপপাদ্য মতে এচি স্কোয়ার অর্থাৎ অতিভুজৰ বৰ্গটো বাকী বাহু অৰ্থাৎ এ বি আৰু বি চিৰ বৰ্গৰ যোগফলৰ সমান এ বি স্কোয়ার প্লাস বিসি স্কোয়ার অৰ্থাৎ 24 স্কোয়ার প্লাস 7 স্কোয়ার 24 স্কোয়ার হলে হ'ব এইটো 16 ৰ 6 16 plus 17 17 হ'ব 17 ৰ 6 1 2 স্কোয়ার 5 এনেকৈ দুটা অংকযুক্ত সংখ্যাৰ বৰ্গ অতি সহজতে কেনেকৈ উলিয়াব পাৰি মই নেক্সট এটা ভিডিঅ' বনাই শিকাই দিম 49 7 স্কোয়ার দুটা যোগ কৰিম আমি 5 2 6 625 625 এর বর্গ সংখ্যা গতিকে এসি সমান স্কোয়ার রুট অফ 625 অর্থাৎ 25 সেন্টিমিটার অর্থাৎ আমি অতিভুজ 25 সেন্টিমিটার পালো গতিকে আমি যেটা সাইন কস ওলাব লাগে সাইন আৰু কোসাইন ওলাব লাগে এ আৰু সি কোণ সাপেক্ষে গতিকে আমি স আৰু কাৰ সহায় ল'ম আমাৰ মন্ত্ৰ আছিল সহ কাহ টোৱা তাৰ সহায় ল'ম মই লিখি লৈছো যাতে ছাত্ৰ ছাত্ৰীসকলে কেতিয়াও নাপাহৰে সেইকাৰণে মই বাৰ বাৰ লিখিছো সহ কাহ টোৱা গতিকে প্ৰথমটো আছে সাইন এ সাইন এ সাইন এ কোণ সাপেক্ষে অপোজিট অৰ্থাৎ বি চি এই কোণৰ বিপৰীত বাহু বি চি হৰণ এইচ অৰ্থাৎ হাইপোটেনুজ অৰ্থাৎ অতিভুজ এ চি কাৰণ সি বিকোণৰ বিপৰীত বাহু গতিকে অতিভুজ এ চি বি চি বাই এ চি অৰ্থাৎ 7 সেন্টিমিটাৰ বাই 25 সেন্টিমিটাৰ গতিকে এইটো হ'ব 7 বাই 25 কাৰণ এইটো অনুপাত হয় যিহেতু একক বিহীন ৰাখি গতিকে সেন্টিমিটাৰ সেন্টিমিটাৰ কেঞ্চেল যাব 7 বাই 25
cos A কার হয় লো কাহ adjacent KAH CAH কা adjacent অর্থাৎ AB by hypotenuse AC 24 by 25 centimeter গতি 24 by 25 গতি কাহৰ সহায়ত আমি cos পালো এবার 2 নম্বৰটো আছে sin C গতিকে কোন C সাপেক্ষে সহ অপোজিট C কোন অপোজিট বাহু AB C কোন সাপেক্ষে sin C গতিকে C কোন সাপেক্ষে অপোজিট বাহু হ'ব অর্থাৎ বিপরীত বাহু AB by hypotenuse সহ H hypotenuse গতিকে AC গতিকে B A কোন সাপেক্ষে হোক C কোন সাপেক্ষে হোক AC টো সদায় মানে অতিভুজ hypotenuse কাৰণ হি B কোণৰ বিপৰীত বাহু B কোণটো আছিল এক সমকোণ AB আৰু AC মান বহাইছো 24 by 25 centimeter অর্থাৎ 24 by 25 এতিয়া cos C কাহ CAH কাহ গতিকে C কোণ সাপেক্ষে adjacent side BC আৰু অতিভুজ অৰ্থাৎ AC গতিকে 7 centimeter by 25 centimeter 7 by 25 7 by 25 গতিকে আমি এনেদৰে এটা সমকোণী ত্ৰিভুজৰ দুটা বাহু দিয়া থাকিলেও 3 নম্বৰ বাহুটো উলিয়াই লৈ সূক্ষ্মকোণ সাপেক্ষে ত্ৰিগোণমিতিক অনুপাত বৰ উলিয়াই ল'ব পাৰো কেৱল আমি সহকা আৰু টৰ সহায় ল'ম মই আৰু এটা উদাহৰণ কৰি দিম আৰু এটা অনুশীলন কৰি দিম তাৰপিছত তোমালোকে আটাইবিলাক ঘৰতে কৰিব পাৰিবা এই 8.1 অনুশীলনীৰ মই কুৱেশ্যন নম্বৰ 3 লিখি লৈছো ইয়াত দিয়া আছে যদি sin A = 3/4 তেন্তে cos A আৰু tan A উলিওৱা অৰ্থাৎ sin A মান দিয়া আছে মানে কি sin A সাপেক্ষে বাহু দুটাৰ অনুপাত দিয়া আছে অৰ্থাৎ A কোণ সাপেক্ষে আমি এটা অনুমানিক চিত্ৰ আঁকি লৈছো সমকোণী ত্ৰিভুজ ABC যেহেতু sin এর মান দিয়া আছে গতিকে এটো আমি সূক্ষ্মকোণ লৈছো আৰু B টো লৈছো এক সমকোণ বুলি অৰ্থাৎ 90 ডিগ্ৰী sin A দিয়াৰ কাৰণে আমি A টো সূক্ষ্মকোণ লৈছো এটো মনত ৰাখিলে হ'ল ছাত্ৰ-ছাত্ৰীসকলে গতিকে চিত্ৰত ABC সমকোণী ত্ৰিভুজৰ B কোণ সমান 90 ডিগ্ৰী অৰ্থাৎ এক সমকোণ আৰু আমি A টো লৈছো সূক্ষ্মকোণ আৰু A সূক্ষ্মকোণ গতিকে আমি পাও sin A অর্থাৎ sin A সহ SOH সহ কাহ তোয়া আমি ইয়াতে অনলি সাইন আছে দিয়া কোৱেশ্যনটোত গতিকে সাইন সৰ সহায় ললে হ'ব সহ অপোজিট অৰ্থাৎ একোণৰ অপোজিট BC বাই H হাইপোটেনিউজ অৰ্থাৎ AC অৰ্থাৎ সাইনে হ'ব BC বাই AC কিন্তু আমাক এই মানটো দিয়া আছে 3/4 বুলি কোৱেশ্যনত আমাক দিয়া ৰাখি এইটো অৰ্থাৎ BC AC 3/4 এই চাৰিটা ৰাখি সমানুপাতৰ আছে সেইকাৰণে আমি ধৰি ল'ব পাৰিম BC সমান 3K আৰু AC সমান 4K অৰ্থাৎ আমি চাৰিটা ৰাখি সমানুপাতৰ আছে BC আৰু AC অজ্ঞাত ৰাখি সেইকাৰণে আমি লিখিছো BC সমান 3K আৰু AC সমান 4K য'ত K এটা ত্ৰিকোণ ধনাত্মক অখণ্ড সংখ্যা বা ধনাত্মক এটা সংখ্যা আৰু এতিয়া আমি পালো BC আৰু AC BC পালো আমি 3K চিত্ৰত মই লিখি লৈছো আৰু AC সমান 4K গতিকে সমকোণী ত্ৰিভুজটো মই দুটা বাহু পাইলো আমি দুটা বাহু পালো গতিকে 3 নম্বৰ বাহুটো আমি পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি সহজতে উলিয়াই ল'ব পাৰিম অৰ্থাৎ আমাক লাগে AB পাইথাগোৰাছৰ উপপাদ্য মতে AB² + BC² অৰ্থাৎ
সমকোণ সৃষ্টি কৰা বাহু দুটাৰ বৰ্গৰ যোগফল অতিভুজৰ বৰ্গৰ সমান অৰ্থাৎ AC স্কুৱেৰ গতিকে AB স্কুৱেৰটো মই AB স্কুৱেৰ ৰাখিম তাৰ মান ওলাব লাগে BCৰ মান আছে আমাক দিয়া আছে 3k হোল স্কুৱেৰ প্লাছ ACৰ মান দিয়া আছে 4k হোল স্কুৱেৰ যেহেতু দুটা ৰাখি আছে 3k 4k সেইকাৰণে হোল স্কুৱেৰ লিখিছোঁ হল কৰিলে পাম AB স্কুৱেৰ প্লাছ 9k স্কুৱেৰ ইকুৱেল 16k স্কুৱেৰ গতিকে AB স্কুৱেৰ ইকুৱেল 16k স্কুৱেৰ মাইনাছ 9k স্কুৱেৰ গতিকে AB স্কুৱেৰ পালো আমি 16k স্কুৱেৰ মাইনাছ 9k স্কুৱেৰ অৰ্থাৎ 7k স্কুৱেৰ আমি AB স্কুৱেৰ পাম 7k স্কুৱেৰ গতিকে AB হ'ব স্কুৱেৰ ৰুট অফ 7k স্কুৱেৰ 7 তো বৰ্গমূল ল'ব বৰ্গ সংখ্যা নহয় গতিকে ৰুট 7 হ'ব এইটো আৰু k স্কুৱেৰৰ বৰ্গমূল k ৰুট 7k গতিকে AB পালো আমি ৰুট 7k এতিয়া আমি সমকোণী ত্ৰিভুজৰ তিনিটা বাহুৰ মাপ পাই গলো গতিকে এতিয়া আমি A আৰু C কোণ সাপেক্ষে যিকোনো ত্ৰিকোণমিতিক অনুপাত উলিয়াই ল'ব পাৰিম গতিকে AB আৰু আমি AB পাই গলো গতিকে AB BC AC তিনিটা বাহুৰ মাপ আমাৰ হাতত আছে এতিয়া আমি উলিয়াই ল'ম cos A আৰু tan A এতিয়া প্ৰথমতে cos A উলিয়াম এতিয়া cos A কাহ adjacent অৰ্থাৎ AB by H hypotenuse অৰ্থাৎ AC AB মানে হল ৰুট 7k আৰু AC হল 4k k কেনসেল যাব গতিকে ৰুট 7/4 tan A তোয়াৰ হয় লম O opposite অৰ্থাৎ BC A adjacent অৰ্থাৎ AB BC আৰু AB অনুপাত BC আছে 3k আৰু AB হল ৰুট 7k গতিকে k কেনসেল 3/7 গতিকে অনুশীলনীৰ বাকি 8.1 অনুশীলনীৰ বাকি প্ৰশ্নকেইটাৰ সমাধান পদ্ধতি এনেকুৱাই অৰ্থাৎ 1 আৰু 3 টোৰ দৰে ছাত্ৰীসকলে ঘৰত এইকেইটা অনুশীলন কৰিব আৰু নোৱাৰিলে আমাক কমেন্টছত জনাই দিলে হ'ল